Hello everyone, welcome back to my channel. আৰু আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিবলৈ লৈছো মোৰ এটা DIY homemade scrubৰ ৰেচিপি। এটো যেহেতু homemade হয় তো ইয়াত কোনো ধৰণৰ কেমিক্যালছ নাই, সব নেচাৰেল প্ৰডাক্টৰ পৰা এটো বনোৱা হৈছে আৰু এই যিকিটা প্ৰডাক্ট মই যিকিটা ইনগ্ৰেডিয়েন্টস মই ইউজ কৰিছো সেইকিটা আমাৰ ইজিলি अवेलेबल হয়, আমাৰ নিজৰ পাকঘৰতে পোৱা যায়। তো কোনো ধৰণৰ চিন্তা নাই আৰু আপোনালোকে বিনা বেছি খৰচ নোহোৱাকৈ কেনেদৰে ঘৰতে আপোনালোকে নিজৰ কাৰণে স্ক্ৰাব তৈয়াৰ কৰি ল'ব পাৰে এটোত মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম মোৰ স্ক্ৰাবটো। আৰু ইনগ্ৰেডিয়েন্টস কেইটা হৈছে পানী, কফি আৰু চেনি। মোৰ যেটো আগৰ ভিডিও আছিল প্ৰিভিয়াস ভিডিও, সেই ভিডিওটোত মই মোৰ স্কিন কেয়াৰ প্ৰডাক্টৰ ৰিভিউ শেয়াৰ কৰিছিলো। সেই তাতে মই মোৰ এটা কফি বিন স্ক্ৰাবৰ ৰিভিউ শেয়াৰ কৰিছিলো। যদি আপোনালোকে চাব বিচাৰে বা হেতু কিনিব বিচাৰে তেন্তে মোৰ আগৰ ভিডিওটোত গৈ পেলাই হেতু ভিডিও চাব পাৰে। মই তাৰে লিংক তলত ডেসক্ৰিপচনত দি দিম আৰু ওপৰত আই বাটনটো আপোনালোকে ক্লিক কৰিলে তাতেও তাৰ লিংকটো পাই যাব। আৰু মেইনলি স্ক্ৰাবে আমাৰ কি কৰে, স্ক্ৰাবে আমাৰ যিখিনি আমাৰ ডেড স্কিন সেল সেইখিনি ৰিমুভ কৰাত সহায় কৰে। যেহেতু এতিয়া বহুত বেছি আমাৰ পলিউশন বাহিৰত লাই গলে ধুলি এইবিলাক লাগি মেলি আমাৰ স্কিনটো বহুত বেছি নষ্ট হৈ যায়। তো সেয়া তাৰে ডেড স্কিন সেলটো আমাৰ ৰিমুভ কৰাত স্ক্ৰাবে সহায় কৰে। আৰু এটো স্ক্ৰাবত যেহেতু মই কফি আৰু চেনি ইউজ কৰিছো, কফি আৰু চেনি আমাৰ কি কৰে, কফি আৰু চেনি আমাৰ স্কিনটো এক্সফোলিয়েট কৰাত সহায় কৰে আৰু ই আমাৰ স্কিনটো বহুত বেছি সফট আৰু ব্ৰাইটেন কৰাটো সহায় কৰে। তেন্তে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব আৰু কমেন্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকৰ স্ক্ৰাবটো কেনে পালে। তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো। মিক্সচাৰটো বনাবলৈ ফাৰ্ষ্টত মই এটা বল লৈছো, বলটোত অলপমান পানী লম, বেছি নলব। বেছি পানী ললে মিক্সচাৰটো পুৰা বেছি পানী হৈ যাব। মোৰ অলপ পানী বেছি হৈ গৈছে সেইকাৰণে মই অলপ এতিয়া থৈ লম। Oh shit man, পৰি গ'লো দেখোন। এতিয়া মই ইয়াত অলপ কফি লম। এয়া কফি আৰু অলপ লৈ লৈছো। কফি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত অলপ চেনি লম। চেনি অলপ ল'ব, বেছি নল'ব চেনি। এতিয়া মিক্সচাৰটো আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। দেখিছেনে মিক্সচাৰটো? মিক্সচাৰটো এপ্লাই কৰাৰ আগতে আপোনালোকে ভালদৰে মুখখন ধুই ল'ব পানীৰে বা ফেচ ৱাশেৰে। তাৰপিছত আপোনালোকে মিক্সচাৰটো এপ্লাই কৰিব। মিক্সচাৰটো মই এতিয়া এপ্লাই কৰিম।
মোৰ স্ক্ৰাবটো শুকাইছে এতিয়া মই এইখিনি পানীৰে ধুই দিম আপোনালোকে ফেস ওয়াশ ইউজ নকৰিব এতিয়া আৰু চাওকচোন মোৰ দাড়িটো কেনেকুৱা লাগিছে ভাল লাগিছে নে গাইস মই ধুই আহিলো মোৰ মুখখন আৰু মই অলপ এতিয়া মুছি ল গাইস আপোনালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে মোক সাজেষ্ট কৰিবচোন মই নিশ্চয় আপোনালোকৰ কাৰণে বনাবলৈ ট্ৰাই কৰিম দেখিছে কিমান গ্লো কৰিছে আৰু সফট লাগিছে স্কিনটো আপোনালোকে এবাৰ এটো ব্যৱহাৰ কৰি চাবচোন হোমমেড স্ক্ৰাবটো আৰু কেনেকুৱা পালে মোক জনাব আৰু যদি ভিডিওটো আপোনালোকে চাই ভাল পালে দেন প্লিজ ডু লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিও নটিফিকেশনসমূহ আপোনালোকে পাই থাকে আৰু যদি আপোনালোকে কমেন্ট কৰিবলৈ বেয়া পায় দেন লাইক এটাকে কৰি দিব তেন্তে আজিলৈ আহো নেক্সট ভিডিওত লগ পাম টিল দেন বাই বাই